দুহিতাৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডত কি হ'ব সেয়া মই ক'বলৈ ওলাইছোঁ। দুহিতাৰ স্বামীৰ প্ৰমোচন হৈছিল, আমি যোৱা খণ্ডত দেখা পাইছিলোঁ আৰু আমি গম পাইছিলোঁ যে স্বামীৰ বছ দুহিতাহঁতৰ ঘৰলৈ আহি আছিল আৰু আজি আমি গম পাম যে দুহিতাৰ যিটো এক্স প্ৰাক্তন প্ৰেমিক সেইটোৱেই হ'ব দুহিতাৰ স্বামীৰ বছ আৰু সেইবাবে দুহিতাৰ স্বামীৰ বাবে তেওঁক প্ৰমোচন দি আছিল আৰু তেওঁৰ লগত ভাল ব্যৱহাৰ কৰিছিল। আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো বছক দুহিতাই দেখাৰ লগে লগে ভয় খাব আৰু হাতৰ পৰা ব্লেড পৰি যাব আৰু ইফালে স্বামীয়েও গম পাব যে দুহিতাৰ সম্পৰ্ক আছিল বছৰ লগত। এইটো এটা অতিকৈ লাজৰ কথা যে নিজৰ স্বামীৰ আগত প্ৰাক্তন প্ৰেমিকক দেখা পাব। সেইটো লাজ, ভয়, ইম'চনেল চিন হ'ব আজিৰ খণ্ডটোত। আৰু আনফালে অন্তৰাই মাকক যি বেয়া ব্যৱহাৰ কৰে সেইটো পুনৰ আমি আজিৰ খণ্ডটোত দেখা পাম যে অন্তৰা ক'ত গৈছে বুলি মাকে সোধোতে মাকক বেয়াকৈ ক'ব অন্তৰাই। আৰু আপোনালোকে জানো আপোনালোকে অন্তৰাক ইমান এটা ভাল নাপায়, কাৰণ তাইৰ যিটো কেৰেক্টাৰ সেইটো নিগেটিভলি বনাইছে আৰু তাইক যিটো ব্যৱহাৰ সেইটো আমি সাধাৰণতে জেনেৰেল লাইফ, ৰিয়েল লাইফতো আমি দেখা পাওঁ তেনেকুৱা মানুহ। আৰু আজিৰ খণ্ডটো চাবলৈ ইণ্টাৰেষ্টিং হ'ব, কিয়নো বছ দুহিতা আৰু দুহিতাৰ স্বামী যেতিয়া একেলগ হ'ব তেতিয়া যিখিনি মমেণ্ট সেই মমেণ্টটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো দুহিতাই ভয় খাব আৰু আনফালে আমি যোৱা খণ্ডত দেখিছিলোঁ যে দুহিতাৰ যিটো দেউতাক সেই দেউতাকে তেওঁৰ যিটো প্ৰপাৰ্টি সেই প্ৰপাৰ্টি 50% প্ৰপাৰ্টি তাইৰ নামত লিখি দিছিল। আৰু আজিৰ খণ্ডটোত এই যিটো বছ সেই বছক দেখা পোৱাৰ পিছত সকলো মানুহে গম পাব আৰু চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব আহি থকা খণ্ডকেইটা। আপোনালোকে কি ভাবে?